In Assam, indigenous Assamese peoples from Dogarkuchi village near Borpeta town were attacked by the group of armed men with sticks, iron rods, and bamboos. The attack several locals, including women and also the men. মানুহজনক পুৰা মাৰিলে কিছুমান ধৰণৰ মুছলিম মানুহে পিপলছ অফ দ্য দগাৰকুছি গাঁৱত The accused are identified as name is the nameবোৰ নকওঁ বাৰু বাকী একে কাহিনী বাংলাদেশ আসাম পপুলেশ্যন যদি পপুলেশ্যন ধৰা যায় মুছলিম পপুলেশ্যন ৰিলিজনৰ বহুত ভাৰী আছে কি হিন্দু আকৌ এবাৰ কি ডমিনেটেড হৈ পৰিব নেকি আৰু ভৱিষ্যতলৈ একচুৱেলি চিএম ছাৰে কোৱা নিচিনা হ'ব নেকি হিন্দু ডমিনেটেড হ'ব নেকি কমেণ্ট কৰকচোন বাকী এইটো ভিডিঅ'টো মই বহুতেই শ্বৰ্ট বনাইছোঁ একচুৱেলি বাকী এইটো ধুবুৰী যোনটো হৈছে ভিলেজত আৰ্ম ফ'ৰ্চ CRPF বুলি বা যোন CRP আৰ্ম ফ'ৰ্চ কৰিছিলে মানুহটো তাৰ লগত 7জনমান মিলি কেনে ধুবুৰীত কাৰ্যত চলাইছোঁ হৈছে বাকী ইয়াৰ কথা আপুনি চাইটো যদি চাই আপুনি এইটো চাই যদি আপুনি কি ৰায় কমেণ্ট কৰি জনাব মিষ্টাৰ আবিৰ ৰিপৰ্ট